নমস্কাৰ, মই মৃণাল কুদ্দুছ। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ এইহেন পৰিৱেশতো কিয় নাহিল বুলি প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তেই শাসকীয় পক্ষৰ একাংশই যুক্তি দিব বিচাৰিছে যে আজি কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আহি উপস্থিত হৈছে, সেই পৰিস্থিতিৰ বুজ লৈছে আৰু কেন্দ্ৰক তাৰ ৰিপৰ্ট দিব। সেই অনুযায়ী অসমে নিশ্চয়কৈ যিখিনি সহায় পাবলগীয়া থাকে সেই সহায়খিনি পাবই। কিন্তু তেনে সময়তে ৰাইজেও আকৌ প্ৰশ্ন উত্থাপন কৰিছে, যদিহে এইখিনি সময় নিৰ্বাচনৰ সময় হ'লহেঁতেন তেনেহ'লে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী নোহোৱাকৈ থাকিলহেঁতেননে? কেৱল জে.পি. নাড্ডাক পঠিয়াই এই যিটো অভিযান নিৰ্বাচনৰ সেই অভিযানটো সমাপ্ত কৰিলেহেঁতেননে? বা পূৰ্বৰ যি বিধানসভা বা লোকসভা নিৰ্বাচনসমূহ আছে সেই নিৰ্বাচনত কেৱল এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অথবা কেৱল জে.পি. নাড্ডাকেই পঠিয়াই নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিছিলনে? প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ নোহোৱাকৈ থাকিছিলনে? যদি নিৰ্বাচনৰ সময়ত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ নচলোৱাকৈ নহয় তেনেহ'লে এইহেন বিপদৰ সময়ত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ দৰে পদৰ লোকসকল নোহোৱাকৈ জানো হয়? এই প্ৰশ্ন ৰাইজে উত্থাপন কৰিছে। আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়েও সেইদিনা এটা যুক্তি দিছে যে এইহেন সময়ত প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ নাহিলেও হয়, কেন্দ্ৰীয় চৰকাৰে যিখিনি সহায় কৰিবলগীয়া আছে সেই সহায়খিনি কৰিছে আৰু আগন্তুক সময়তো যিখিনি সহায় কৰিবলগীয়া থাকিব সেইখিনি সহায়ো নিশ্চয়কৈ প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় চৰকাৰে কৰিব বা ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিছে। কিন্তু তেনে সময়তে ৰাইজে আকৌ প্ৰশ্ন উত্থাপন কৰিছে যে নিৰ্বাচনৰ সময়তোতো যেতিয়া বিধানসভা নিৰ্বাচন থাকে, এতিয়া অসমৰ নিৰ্বাচন, সেই অসমৰ নিৰ্বাচনৰ সময়ততো কেন্দ্ৰীয় মন্ত্ৰীগৰাকী নাহিলেও হয় বা সেই সময়ততো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাহিলেও হয়। অসমৰ মুখ্যমন্ত্ৰী, অসমৰ মন্ত্ৰীসকল, অসম প্ৰদেশৰ যিসকল বিজেপি কৰ্মকৰ্তা আছে, বিজেপি নেতা আছে, সেইসকলেই প্ৰচাৰ চলাই নিৰ্বাচনী অভিযানটো শেষ কৰিব পাৰে। কিন্তু সেই সময়ততো প্ৰধানমন্ত্ৰী আহিছিল, কেন্দ্ৰীয় গৃহমন্ত্ৰী বহুবাৰ আহিছিল বা কেন্দ্ৰীয় চৰকাৰৰ ভালেকেইগৰাকী মন্ত্ৰী ইয়াতে উবুৰি খাই পৰিছিল। যদি সেই সময়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁলোক আহিব পাৰে, বৰ্তমান বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী কিয় আহিব নোৱাৰে? বিশেষকৈ মুখ্যমন্ত্ৰী আৰু বিজেপি নেতাসকলে বিগত সময়ছোৱাত এটা কথা কৈ বাৰম্বাৰ গৌৰৱান্বিত হোৱা পৰিলক্ষিত হয় যে প্ৰধানমন্ত্ৰীয়ে হেনো উত্তৰ পূব আৰু অসম ভ্ৰমণৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়িছে। কিন্তু এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে, বিপদৰ সময়ত অসমলৈ নহাৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়িব নেকি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে? কিয়নো মুখ্যমন্ত্ৰীয়ে বিগত সময়ছোৱাত কৈছিল যে পূৰ্বতে কোনো প্ৰধানমন্ত্ৰী হেনো এনেদৰে অসম ভ্ৰমণ কৰা নাছিল, উত্তৰ পূব ভ্ৰমণ কৰা নাছিল। তথ্য অনুসৰি উত্তৰ পূবত হেনো 83 বাৰ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী আৰু 40 বাৰতকৈ অধিক হেনো ভ্ৰমণ